হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৰ ব্লগ। মই সকলোকে মোৰ চেনেল আইনা কৰিবলৈ স্বাগতম জনাইছোঁ। চ' আশা কৰোঁ আপোনালোকে এই ব্লগটো চাইও ভাল পায়, কাৰণ যিটো মই কৈছিলোঁ লাষ্ট ব্লগত যে মই বিয়া ব্লগ লৈ আহি আছোঁ। চ' আজি বিয়া নহয়, বাট আজি হৈছে বিয়াৰ নাম। চ' আশা কৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চায়। চ' আজি আপোনালোকক আমাৰ নিয়ম নীতিবোৰ দেখাম। চ' এতিয়া বেছি ৰাতিপুৱা 7টা। চ' লেটছ বিগিন। আৰু মই এতিয়া কাপোৰ পিন্ধিব লৈছোঁ। চ' ব'লক দেখাওঁ মই কি পিন্ধি যাম। চ' মোৰ হৈ গ'ল নাই। চ' কেনেকুৱা লাগিছে কাপোৰযোৰ ক'ব। আৰু ব'লক তেন্তে এতিয়া যাওঁ আৰু একেবাৰে তাত মই পৰিৱেশটো দেখামগৈ। চ' লেটছ বিগিন। চ' এতিয়া বৰমাহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহিলোঁ, কাৰণ তাল জুৰিব আছিলে। চ' এটাই দিব গৈছে। চ' এইমাত্ৰ পনীৰ কাটি উঠিলোঁ, দেখাইছোঁ। পনীৰ কাটিলোঁ, এতিয়া বাহিৰৰ মানুহবোৰ দেখাওঁগৈ ব'লক। য়েছ, আহিলে। চবে খাই আছে আৰু পিছত হ'ব আৰু। Sao mà quý không?
Bye bye. Bye bye. So আমি এতিয়া যাব লৈছোঁ চ' আমি এইজাষ্ট ঘৰ পালোহি আৰু আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ ব্লগ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ যাব চ' আৰু ব্লগখিনি লৈ আহি আছোঁ মই বিয়াৰ ব্লগ চ' আজিৰ কাৰণে বাই বাই